চুলির স্টাইল কম নকৰো চুলি পকি গেছি কেঁচা কৰিম ৰং নামাৰোৱে ৰঙত ইমান পইচা যায় ঘৰে চিয়া ঔষধ বনাম আয়ুৰ্বেদিক বনে বনে লৈ চুলি কলা কৰিম तो की गोरा में तो बाबा से तो पाक पाक मारी रोज बाबा की मुझे चाहिए সব খাই ফুলবে মই আশা কৰা চুলি কেইটা কলা স্টাইল দিছো কথা কৈছিলো হয় ক'ত গৈছিলি বহুত দিনৰ মূৰত দেখা পালো ए মই এখন সিরিয়াল করা হচ্ছে চিৰিয়েল কৰা ও ভালে দেখোনে কি চিৰিয়েল খনৰ নাম এ কি বে ভাঙা বজা ভাঙা পূজা পজা ভাঙা পূজা তাৰমানে কি ভাঙা তাৰমানে কিবা ঘৰ তাতে তই চিৰিয়েলখনত কি ৰোল কৰা এ মুখ সদা সদা মোৰা রুলটুয়ে দেই রহদাই এইটো কিয় মৰা ৰোলটো লোৱা জিন্দা মানুহ এটা মৰিব পাৰি নে এই টাইমটো বহুত দিনৰ মূৰত একে আহিলে মোৰা বাক্ত কৰি কেনে সেইগিলা যি নহওক চেহেৰাটো ভাল হৈছি গম পাইছা নে নাই চিৰিয়েল কৰি পেলে মই ঠগা হৈছি মই এতিয়া চুলিকেইডাল পকছি না নাই সেইকাৰণে অলপ ষ্টাইল কৰি আছো চুলি পকলি কি হ'ব মানুহ চেংৰাই আছো না নাই তোর কি চুলিত কালার হচ্ছে নাকি এ গরো দেখলে কি কলা কলা পড়িছে আইও মায়া তো চুলি ৰং এটা যদি কিনবে যাওঁ বাপ্পা ইণ্ডিকে না কিবা ইণ্ডিকে আছে বোলে 30 টাকা লাগে তাক কৰি মই চাহপাতটো পুৰা পাগে 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 তাতে নৰসিং দিছোঁ তেজপাত দিছোঁ 1 পেকেট শ্যাম্পু দিছোঁ দি পেলাই গুলি কেনে পুৰা লৈছোঁ সপ্তাহ 3 বাৰমান ল'ম হয়নে এনে আৰু কে পইচা হ'ব খেদাৱে 30 টাকাকে ক'লা হয়নে নহয় চাম দে দে বা তো কম বুদ্ধি জানাই দি টকা বাচাব লাগিলে সেনেকে কৰিব লাগিব মই সিরিয়াল কৰি কেনে আইবো অত দিনৰ মূৰত তই তথাপিও সিপ্রেস ভাবতো নেগলা কি কবি বাপ্পা যাৰ দেখত যি সাৰা যাই পেলাই মাছ মাৰা মই যেতিয়া সৰুৰ পৰাই চিপ্ৰা স্বভাৱটো আছে আজি কেনেকে এৰো মই চিপ্ৰা হৈয়ে মৰিব লাগিব মই দে তই সিপ্রেস টিয়াকে মতি মই নৰো কেতিয়াও হ'ল খাইছে আইও মোৰ মায়াতো মানুহ কেনেকে বজাৰৰ পৰা আঞ্জা পাচলি কিনি আনে মই বাৰীৰ শাক পাচলি বিচাৰি খাম কিয় পইচা খেদাম যি গৰম ৰ'দটো কেনেকে মাৰো খাওঁ খাওঁকে ওলাইছে বিচনি নোহোৱাকে চলিব নোৱাৰা এই জবাটো তাতে কি মেল পাইছে আছে এখন খানা নি তই কি এ মই চন্দ্রন বাড়াই চন্দ্ৰ যেনে চন্দ্ৰ তো গেছিলি নেকি এ তো গমে কান সেইকাৰণে বোকা হৈছে অলপমান আৰু তোৰ কি খৰি চৰি থবাৰ হোৱাই নাই নেকি বা তো কি মই কৰি থব লাগিব তইতো থবা লাগিব তোৰ খৰি আৰু তাইক কি কাম কৰা পিছু মই এনে দৰমহা দি থৈ দিছো মাহত 300 কে বাটত কেইনাৰ পৰা নাম ধনী কাম কৰা আপিও ৰাখছে নহয় মই এতিয়া নৰো এইবিলাক কাম কৰিব অলপ বয়স যায় আছে না কিয় কাম কৰিম মানুহ ৰাখি দিছো মাহত 300 টকা দেও বাপৰে বাপ 300 টকা দেও বাপৰে তই 300 টকা দিয়া মোৰ বিশ্বাসে নহয় আপিটো কৈ আছে এই বাইদেউ বেলেগে নহয় 1000 কে দে আপুনি অলপ বাঢ়ে দিয়ক মোক 300 টকাত মই না দিন থাকি বেয়া পইচা দিছো মানে তাক কৰিব দে বাজি দেখি আছে তাই হেৰি নে আপিটো অলপমান হিনমিন কলাকে তিনটা মানৰ পালো বিছে ৰাখে তাইও বেছি কম কবি তাই মস্ত আৰু আমি চব দাবৰা পালো পইচা 300 টকা দিলে কম কাম কৰা যদি ভালকে কাম নকৰা যদি যাব খৰিকেইটা শুকাই পেলাই ইয়াতে জ্বলি যাব তাকে একো কৰি কথা আঙুৰা আন হৈ আছে একেবাৰে আসি নেকি কৰা দিম মজা মই মায়েনে বিদায় তাকেতো পইচাখিনি লোৱাৰ কামত কি মোচাই কাম কৰা কামত নাই মই কৰিব লাগিব বাটো কম বস্তু নহয় দেই যি চিপ্ৰে আজিকালি যুগত 300 টকা দি মানুহে হাজিৰা কৰে নে তথাপিও যি পাইছি তাই 300 টকা ভাল মক্কেল পাইছি হ'ব তাইও যি চিপ্ৰে কোনোদিনে উঠা নোৱাৰে কি বকি আছা তই মোৰ ভিতৰত নাই আকৌ কোৱা নাই তোৰ আপুনি কথাই কৈছো কাম কৰা কিন্তু তাক বেছি কি ঠগা বিচনা দিছো আছো দেখাই দিয়া চাও মই বনালি গেছত বনাও তাইক দেখছা উদান বনাই দিছো মই ভাত বনাও
আহি আছে তহঁতে চাইছোঁ আমাৰ ঘৰত ঘৰত দিছোঁ তথাপিতো চাই গৰম বাবু টাইম আহি কথা পাতি দিয় ন চাহ চাহ দিয়ে ব্যৱস্থা কৰিবি নে নকৰা এই গৰমত চাহ এটা নাখাওঁ এই তহঁতে বহচোন গাছৰ তলত পাণ খচি যদি এপাত টকা পাণ লৈ আহোঁ মই তামোলকে খাবি ইমান চিপ্ৰে চিপিৰা চিপিৰাকে জীৱন যাব তাতে বহু যি কটি ফাটা হ'ল ফুলি যাব এই দেখছে না পিঠু উৎপাত হা তাক মই এইগিলা চাই উলিয়াই দিছোঁ মই কৈছোঁ বোলে চায়ে দি বাচান ধুবি তাই চাবান পিছানে এইও কম বস্তু নহয় বাপৰে বাপ মই চব শেষ কৰি দিব তাতে হাপা চাই থৈ দিছোঁ তাই চায়ে দি নুধে চাবান লাগে পাণগিলাখান গাছত আছে বেচলি মই পইচা পাম কিয় বাপ খুৱাম মই তলত চৰা পৰা শুকনো আছে যদি সেই খুৱাম পাণ খুৱাম মই একপাত দেখা পাইছোঁ এই পেটাই দিব লাগিব মৰা পাণ পাণ দিব এইগিলা বেচলি আজিকালি 20 টকা মুঠা আমাক তুমি কি দে নাম চিপিৰা মই জন্ম আৰু দেখা নাই কিয় ভাঙাই নাই দিছে মই চিৰিয়েল কৰাৰ আগতে এইখানে আইনে হয়ো দে দেখিছিলি দে মই তাই নে গাছতে কাল নে তাই মস্ত এটা কালত দৰে তাই গাছত উঠি আছে কি পাণ পাই তাই দেখিছে নাই তো আহি পা না খোৱা তাতে বহি আছা নবয়ে কি কৰিম মই সাংগ চিয়াৰ আৰু নালগে দিয়ে চিয়াৰ ওলাবা মই বহু এতে তহঁতক চিয়াৰ দিম মই তামোল আনিবা পাইছোঁ দেওবাৰে কি কৰিম দে এতিয়া পূজা পাণকে খাওঁ দে পাণ নে কঁঠালৰ পাতে টকা গাছত পাৰ বাকলেকে শান্তি নাই মস্ত ওপৰত আছে পাণ এই পাণ এই নাখামি ছাগালে খাওঁ কিয় ছাগালে খাবা আমি দামী দামী পাণ খাওঁ তোৰে ছাগালে খাওঁ পাণ খাম কেনে খতৰা লাগে হৈ বস্তি দিয়া আইও মা খেল দিবা নৰা মানুহ বুঢ়া হ'লে কি খেল দেই হয় মানুহটো বেলেগ মানুহটো তহঁতে নাখাবা তহঁতৰ আছে মন নাই মই একে খাম সেইকাৰণে পাণডাল কথা অলমি কৰি আছে নাখাই কিছু বেচো বেছি কেনে বাজাৰ পৰা চাওঁ কিয় পাণ খাম পাণ 2 মুঠা বেচিলে 40 টকা পালোঁ 40 টকা লৈ মই 1 কেজি বা 1.5 কেজি আলু আনিলোঁ পিঁয়াজ আনিলোঁ আনি পেলাই উহেলে খালোঁ আৰু আঞ্জাটো নিকিনো নহয় মই তেল চে দিয়া নাই তেল মই 200 গ্ৰামৰ বটল এটা 2 সপ্তাহ যায় 200 গ্ৰামৰ বটলে 2 সপ্তাহ মাছ মাংস খাবাৰে নাই ৰাখা পিটো আৰু মই আমাৰ 1 কেজি সপ্তাহ বাপেকে আনিলে আহে সপ্তাহত 1 কেজিকে লাগে বাপেকে আনিলে আৰু সেই কেজি ৰাখা পিটো ঘৰত যায় বাপেকে এতিয়া খাওঁ দিওঁ মস্তি নেৰে ৰাখা পিটো পানী আকাইনো ময়ো খাওঁ ইকাৰণেতো ৰাখা পিটো নাহে দমৰাগিডাল লগত যায় আহে ৰাখা পিটো আছিল পুৱাও আছিলে বেটি অলপ আগত ফুল বেগ মই তাতে দেখিছিলোঁ তাইক আখৰতে কোনো বংলা জ্বলা তাই খুজিলোঁ আজি নাজানে কিয় কামত খুজি দিয়া আজি নাযাওঁ ৰ এটা পালোঁ পাৰ ক'ত যাব তাই ক'ৰবাত চেনেল লাগছি চেনেল আৰু যাওঁতে দেখিলোঁ এটা পাণ 3 তেল লগত দিছিলোঁ বাপ্পা চে খুচি নেকি পিছে আমি যাওঁতে তোৰ সপ্তাহ তই খাই আৰু চাহ পোৱালিয়ে আৰু চুলিতে কি লৈছে তই চাহপাত লৈছে বাৰ নাম দামী হৈছে চাহপাতো খোৱা চাহপাত 10 টকা চাহপাত যদি সপ্তাহটো চাহো খাওঁ নাওমান বটি পেলাই গৰম কৰি পেলাই ঘূৰিও নামটো সোমাই থৈ দিবিছোঁ ৰাতি ডাঙৰ হয় নেকি চেংৰা হৈ দেখি পোৱাক লাগি আজি মই তাকে কৰিম কি কৰিবি জানা নাকত হেৰি চাহপাত বটি পেলাই সোমাই থৈ দিবি অলপ তোলা যি সোমোৱা সোমাই থৈ দিবি মুখতো সোমাই থৈ দিবি আৰু তই পোৱাৰ লাগি চাবি তই হেৰি চেংৰা চৰকাৰ বগী বৰ আইডিয়া দিলে মই নাজানো এইগিলা এই চিপৰা চিপৰা আমি হৈ থাকাকে গেল টকাৰ মাতি কেনে অলপ অলপ কথা পাতিব লাগিব